নমস্কাৰ স্বাগতম জনাইছো মই মোৰ ইউটিউব চেনেল ইকনমিক্স ফৰ অল আসামলৈ আজিৰ ভিডিঅ'টি মই জিডিপি বেছ ইয়াৰ সম্পৰ্কে ক'ম মানে জিডিপি বেছ ইয়াৰ কি বা এটো কিয় প্ৰয়োজনীয় মই আপোনালোকক সেই সম্পৰ্কে ক'ম সো মোৰ আগৰ ভিডিঅ'টো মই এটা কথা কৈছিলো যে আমাৰ যি আছে জিডিপি যেটো গ্ৰোথ ৰেট এই জিডিপি গ্ৰোথ আপোনাৰ ধৰক 4% বা 6% সামথিং আৰু 4% 6% 7 সামথিং যি হয় এই বস্তুটো কেনেকৈ উলিয়াই বা কি কম্পেয়াৰ কৰি পেলাই এই 4% 6% খিনি উলিয়াই মই আগৰ ভিডিঅ'টোত কৈছো সো আজিৰ ভিডিঅ'টিও সেই কনসেপ্টৰ ওপৰতে বেছ মাত্ৰ আজি অকমান ডিপলি ধৰিলক বাস্তৱিক ভাৱে যাম যে আমাৰ ভাৰতত জিডিপি বেছ ইয়াৰটো কি আৰু তাৰ কামটো কি আমি তেনেকুৱা ধৰণে ভিডিঅ'টো আলোচনা কৰিম সো প্ৰথমতে আমি এটা কথা জানিব যে বৰ্তমান ভাৰতৰ জিডিপি বেছ ইয়াৰ হেতু হৈছে 2011-12 মানে ধৰ এটো কাৰেন্ট জিডিপি কারেন্ট জিডিপি বেছ ইয়ার আমার ভারতের হৈছে আপোনাৰ 2011-12 এই 2011-12 যেটো জিডিপি সাইজ সেই সাইজটোৰ ওপৰত বেছ কৰি আজিৰ দিনত ধৰক আজিৰ বছৰৰ বা ইয়াৰে আগৰ বছৰৰ জিডিপি যেটো গ্ৰোথ ৰেট সেইটো উলিয়াই সেইটো আপোনাৰ জিডিপি বেছ ইয়াৰৰ কাম কেনেকৈ উলিয়াই চাব ইয়াৰে আগৰ ভিডিঅ'ত কৈছো যে জিডিপি সাইজ কেনেকৈ উলিয়াই এইটো আপোনাৰ জিডিপি সাইজ ইকুৱেল পি ইনটু কিউ পি তে প্ৰাইস কিউ তে কোয়ান্টিটি মানে দাম পূৰণ পৰিমাণ মই এৰে আগৰ ভিডিঅ'টো চালে এইটো কনসেপ্ট বুজি পাব সো ধৰিও আমি আমাৰ ধৰক 2011 পৰা 12 লৈকে ইন্ডিয়াৰ জিডিপি সাইজ ধৰি লোৱা হয় এইটো জিডিপি সাইজ 600 টকা আছিল সো এইটো হ'ব আমাৰ বেছ আৰু ইয়াৰ ওপৰত বেছ কৰি কেনেকৈ পাৰ্চেন্টেজটো উলিয়াই সেইটো চাব এতিয়া আমি ধৰক আজি ধৰক এই 2022 চনৰ জিডিপি গ্ৰোথ ৰেটটো উলিয়াব লাগে কেনেকৈ উলিয়াম প্ৰথমতে আমি 2022 জিডিপি সাইজটো কাউন্ট কৰিম সো জিডিপি সাইজ কেনেকৈ কাউন্ট কৰে পি ইনটু কিউ মানে এটো ধৰি ললো যে আমি 900 টকা আমি বৰ্তমান 2022 জিডিপি সাইজ পালো সো এতিয়া গ্ৰোথ ৰেটটো কিমান হ'ব গ্ৰোথ ৰেটটো 600 পৰা 900 লৈকে যি বাঢ়াৰ ফলত যিমান পাৰ্চেন্টেজ গ্ৰোথ হ'ল মানে এই ধৰক বাঢ়ি আমাৰ যিখিনি বাঢ়িব 600 পৰা এই যিটো গেপ এই যি বাঢ়াৰ যিটো পাৰ্চেন্টেজ উলিয়াম এই পাৰ্চেন্টেজটো হৈছে জিডিপি গ্ৰোথ ৰেট ধৰক 2022 ধৰিব সাপোজ ধৰক ইয়াৰে আগৰ বছৰ এটা ধৰিব সো 2020 ধৰিব 2020 যদি আমি জিডিপি গ্ৰোথ ৰেটটো উলিয়াব লাগে এই সেম প্ৰথমতে আমি ইয়াৰে জিডিপি সাইজটো কাউন্ট কৰিম ধৰি লওক জিডিপি সাইজ কিমান আছে 700 এতিয়া 600 পৰা 700 মানে 100 টকা বাঢ়ি গ'ল এতিয়া কিমান শতাংশ বাঢ়িল 2012 তুলনাত 11 তুলনাত 2022 জিডিপি সাইজ কিমান শতাংশ বাঢ়িল আৰু সেই যিমান শতাংশ বাঢ়িল সেইটোৱে আমাৰ জিডিপি গ্ৰোথ ৰেট এই যে আমাৰ বৰ্তমান আমাৰ ইণ্ডিয়াৰ জিডিপি গ্ৰোথ ৰেট 7% বা 6% সেইটো বেছ কৰে এইটোৰ ওপৰত 2011-12 যিমান জিডিপি সাইজ আছিল সেইটোৰ লগত বৰ্তমান যিটো জিডিপি সাইজ সেইটো কম্পেয়াৰ কৰে যদি কমিলে তেতিয়াহ'লে কিমান পাৰ্চেন্ট ডিক্ৰিজ হ'ল যদি বাঢ়ে কিমান পাৰ্চেন্ট ইনক্ৰিজ হ'ল সেই পাৰ্চেন্টটোৱে জিডিপি গ্ৰোথ ৰেটত শ্ব' কৰে যে 2011-12 তুলনাত আমাৰ ইণ্ডিয়াৰ জিডিপি 6% বাঢ়িছে বা 4% বাঢ়িছে বা 7% বাঢ়িছে এইটোৱে আমাৰ জিডিপি বেছ ইয়াৰৰ কাম জিডিপি বেছ ইয়াৰৰ ওপৰত ভিত্তি কৰি আমাৰ কাৰেন্ট গ্ৰোথ ৰেটটো কাউন্ট কৰে ভিডিঅ'টো এইখিনিয়ে একেবাৰে সহজ সো ভাবোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে লগতে যদি ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু যদি আপুনি চেনেলটো নতুন তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব ধন্যবাদ